Abarim Karibia Anglong Autonomous Council CEM mate Abarim HAD Minister Karlitang Ronghang ahem APCC ameiphu kahumri dam. Aruni Paikri Sierni, Lakhakri C constituency, Langpera Habar Abarim, Karibia Anglong Autonomous Council CEM mate Abarim HAD Minister Karlitang Ronghang ahem APCC ameiphu Buben Bora kahumri dam. Kedamtang Aruni Paike Thomarni, Karlitang Ronghang arong Gachewayahu Nangachetong du Tekte Penajok, Aruni Paikri Sierni, Nankahumri si Chikimote Kang Lapen alang likarjong Chomrong Mialong Kedudun Pami Tekjia Pan, Arnamalong Hirjumi Hang Tekang. Alang linang kahumri ahud Karibia Anglong District Congress Committee dun ameiphu Bida Singh Rongpi CEM Osuk Teron Lapen non Congress pen kachetoy dun MP candidate Joyraming Leng pen Chenglok exam ke thege dingatum chetong dun renti bolong koma jiben Rakesh Rong Pharna ki pal ya birta Malong News কংগ্ৰেছৰ মাননীয় সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা আৰু এসময়ত চিফ এক্সিকিউটিভ মেম্বাৰ হিচাপে কাউন্সিল পৰিচালনা কৰা এই অঞ্চলৰ এগৰাকী বিশিষ্ট নেতা প্ৰাক্তন মন্ত্ৰী ৰণঘাং ডাঙৰীয়াৰ মৃত্যুৰ খবৰ পাই আমাৰ প্ৰদেশ কংগ্ৰেছৰ এটা গ্ৰুপে ইতিমধ্যে তেখেতৰ শেষকৃত্য অনুষ্ঠানত উপস্থিত আছিল মই লগে লগে আহিব পৰা নাছিলোঁ আজি আহি তেখেতৰ সহধৰ্মিনী তেখেতৰ পৰিয়ালবৰ্গক আজি সমবেদনা জনোৱাৰ লগতে আমাৰ গোটেই দুইখন জিলা ৱেষ্ট কাৰ্বি আংলং আৰু ইষ্ট কাৰ্বি আংলঙৰ আমাৰ নেতাসকলকো ইয়াতে আমি লগ পাম এই পৰিয়ালটোৱে দীঘলীয়া সময় কংগ্ৰেছ দলক বহুত দি থৈ গৈছে এটা কথা আমি স্বীকাৰ কৰিব লাগিব যে আমাৰ জিলা কংগ্ৰেছৰ যিটো মূল কাৰ্যালয় এইটো ৰণঘাং ডাঙৰীয়াৰ যেতিয়া CEM আছিলে তেতিয়া তেখেতৰ নেতৃত্বতে নিৰ্মাণ কৰা হৈছিল সেইকাৰণে তেখেতসকলে যেনেকৈ দলৰ প্ৰতি সেৱা আগবঢ়ালে আমিও জিলা কংগ্ৰেছ প্ৰদেশ কংগ্ৰেছে সিদ্ধান্ত লৈছোঁ আমি তেখেতৰ সহধৰ্মিনীক জনাইছোঁ যে কংগ্ৰেছ দল সদায় আপোনালোকৰ লগত সুখে দুখে আমি আছোঁ মই কাৰ্বি আংলং গোটেই ডিফু পাৰ্লিমেণ্টৰ প্ৰায়সকল নেতা CPIMLৰ ফাংচন ডাঙৰীয়াকো লগ পাইছোঁ সকলোৰ লগত কথা পাতি তেখেতসকলৰ যিটো কথা বতৰা তাৰ পৰা নিশ্চিতভাৱে আমি আশা কৰিছোঁ যে আমাৰ এটা ভাল ফলাফল আমি পাম বুলি আমাৰ ইয়াৰ স্থানীয় নেতাসকলৰ যিটো ফিডবেক সেইটো মতেতো আমি জিকি আছোঁ খালি এটা শংকা আমাৰ কেইবাজনো নেতাই কৰিছে যে কিছু কিছু অঞ্চলত অলপ ৰেগিং হোৱা বুলি পেলাই আমাৰ দলৰ দুই এজনে ক'ব খোজে এতিয়া ৰেগিঙৰ জৰিয়তে কিমান অপকাৰ হৈছে সেইটোতো মই ক'ব নোৱাৰিম কিন্তু আমাৰ দলৰ জিলা ব্লক পৰ্যায়ৰ মণ্ডল পৰ্যায়ৰ সকলো নেতা জয়ৰামিং লেং ডাঙৰীয়া জিকিব বুলি অত্যন্ত আশাবাদী হৈ আছে দেখা গৈছে কৈছোঁ এই চৰকাৰখনে এফালে ধাৰত পুত গৈছে ধাৰ নল'লে দৰমহা দিব নোৱাৰে ধাৰ নল'লে হিতাধিকাৰীক পইচা দিব নোৱাৰে আৰু অন্যান্য খৰচৰ কাৰণে চৰকাৰৰ নিজস্ব ৰাজহৰ এতিয়া একমাত্ৰ ৰাস্তাটো হৈছে যে অসমীয়া জাতিটোক মদ খুৱাই পেলাই মদৰ পৰা হোৱা লাভেৰে এতিয়া চৰকাৰ চলি আছে কিন্তু চৰকাৰখনৰ সেই কথাবিলাকক লৈ কোনো গুৰুত্ব নাই আমাক বুজোৱা হৈছিলে যে ডাবল ইঞ্জিন চৰকাৰ হ'লে অসমৰ বেছি লাভ হ'ব এতিয়া ডাবল ইঞ্জিন চৰকাৰৰ পৰা যিটো ট্ৰাবুল আমাৰ হৈছে সেইকাৰণে মই ভাবিছোঁ যে ইতিমধ্যে পাহাৰৰ ভৈয়ামৰ বৰাকৰ উজনি নামনি সকলো ৰাইজে মাৰ বান্ধিছে যে বিজেপি বিদায় আসন্ন আৰু 4 জনত আপোনালোকে গম পাব যে ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ আহি আছে অসমৰ ক্ষেত্ৰত কাৰ্বি আংলঙত আহি পাইতো হিচাপ আৰু বাঢ়ি গৈছে মইতো আগৰ পৰাই কৈ আছোঁ যে আমাৰ আগতকৈ চিটৰ সংখ্যা বাঢ়িব আৰু ভোটৰ পাৰ্চেণ্টেজো বাঢ়িব মই কাৰ্বি আংলঙৰ গোটেই কথাখিনি নজনাকৈ সেই কথাটো কৈছোঁ আজি আহি পেলাই মোৰ অনুভৱ হৈছে যে মই যি কৈছোঁ শুদ্ধ কথাই কৈ আছোঁ মুখ্যমন্ত্ৰী এইটো যিটো মাইণ্ড গেম আছিলে তেওঁ আৰম্ভণিৰ পৰাই এটা চাইক'লজিকেল ৱাৰ কি ধৰণে কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলক মানসিকভাৱে হতাশ কৰিব পাৰি তাৰ যিটো ষড়যন্ত্ৰ কৰিছিলে সেইটো আমি তেওঁক পৰাজয় কৰিছোঁ মুখ্যমন্ত্ৰীৰ কথাবিলাক মানুহে এতিয়া লাহে লাহে বিশ্বাস নকৰা কেলৈ হৈছে কাৰণ তেওঁ যি কথা কয় একো কৰি দিব নোৱাৰে ইলেকশ্যনৰ সময়ত আগত যিবিলাক কথা কৈছিলে আজিতো চাকৰিৰ কথা কৈছিলে এতিয়া 10 লাখ নিবনুৱা বৃদ্ধি পালে মূল্য বৃদ্ধিৰ নিয়ন্ত্ৰণৰ কথা কৈছিলে বস্তুৰ দাম দুগুণ বৃদ্ধি পালে বানপানী গৰাখনীয়া কথা কৈছিলে আজি IAS IPS অফিচাৰবিলাক বেছি সংখ্যক IAS IPS জ্যেষ্ঠ বিষয়া
আজি মুখ্যমন্ত্ৰী আচৰণৰ কাৰণে আজি অসম এৰি পেলাই গুচি গৈছে ডেপুটেশ্যনত আপোনালোকে গম পায় এইটো সৰু কথা নহয় অসম কেডাৰৰ অফিচাৰে অসম এৰি যাবৰ কাৰণে লৰা ধপৰা কৰাটো কিমান অদক্ষ আৰু অপৰিপক্ক প্ৰশাসক থাকিলে IAS IPS নিজৰ ৰাজ্যখন এৰিব বিচাৰে এতিয়া বহুতে এপ্লাই কৰি আছে মই নাম নকওঁ আপোনালোকে খবৰ ল'ব সিনিয়ৰ IAS IPS অফিচাৰ এতিয়া অসম এৰি যাব বিচাৰিছে কাৰণ তেওঁ কাক ক'ত কেতিয়া কেনেকৈ ব্যৱহাৰ কৰিব লাগে এইটো নাজানে ৰাজ্যখনৰ যিটো এতিয়া প্ৰশাসনিক যিটো ভেকুৱাম সৃষ্টি হৈছে এইটো কেৱল এজন মুখ্যমন্ত্ৰী আচৰণ আৰু চাব বিজেপিত লাহে লাহে কি হয় এতিয়াতো অশোক শৰ্মাৰ মুখ খুলিছে ৰাজেন গোহাঁয়ে মুখ খুলিছে 4 জুনৰ পাছত চাব সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও অলপকৈ মুঠ লৰাবলৈ আৰম্ভ কৰিছে ধুবুৰীয়ে আপোনালোকে চব জানে মোৰ মুখৰ পৰা শুনিব বিচাৰিছে ধুবুৰীত ইতিমধ্যে আজমল ডাঙৰীয়া সাংঘাতিকভাৱে পৰাজয় হৈছে নগাঁৱতো বিজেপিয়ে নিজেও গন্তিত ধৰা নাই যোৰহাটত মুখ্যমন্ত্ৰী ডাঙৰীয়া বহি লৈছিল ইমানেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৰহাটৰ সমষ্টিটোক ব্যক্তিগত আক্ৰমণৰ লক্ষ্য কৰিছিলে যে তেখেতে গৈ চেনেলৰ প্ৰগ্ৰেম পাতি তাত কৈছিলে যে মই অহাবাৰ যোৰহাটৰ পৰা খেলিম মই যোৰহাটত জন্ম হৈছোঁ মুখ্যমন্ত্ৰী 50 বছৰ বয়স পাৰ হ'ল যোৰহাটত জন্ম হোৱা বুলিতো আমি শুনা নাছিলোঁ কিন্তু গৌৰৱ গগৈ যেতিয়া যোৰহাটৰ কেণ্ডিডেট হ'ল তেখেতৰ জন্মস্থানলৈ মনত পৰি গ'ল এতিয়া কিমান ডেছপাৰেট আছিলে আৰু মই এইটো আপোনাক ক'লোঁ যোৰহাট গুৱাহাটী মানুহে এইবাৰ ৰাইজে ইলেকশ্যন খেলিছে কংগ্ৰেছৰ প্ৰাৰ্থী আছিলে কিন্তু ইলেকশ্যন ৰাইজে খেলিছে গতিকে ৰাইজে যেতিয়া ইলেকশ্যন খেলে ফলাফল কি হ'ব আমি সকলোৱে বুজি পাওঁ ইয়াৰ পিছত বিধানসভাৰ কাৰণে ছেপ্টেম্বৰ অক্টোবৰৰ ভিতৰত আমি সমষ্টিভিত্তিক যি ধৰণৰ প্ৰস্তুতি লাগে কোনে প্ৰাৰ্থী হ'লে ভাল হ'ব আৰু মণ্ডল বুথ আজি আমি কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং কথা পাতিছোঁ যে আমাৰ জিলা কংগ্ৰেছত যদি কিবা সংযোজনৰ কথা আছে কাৰোবাৰ প্ৰমোশ্যনৰ কথা আছে নতুন মানুহক লগত লোৱাৰ কথা আছে আমি সেইখিনি ইতিমধ্যে কৰ্তৃত্ব দিছোঁ তেখেতসকলে জিলাভিত্তিক ভাবি চিন্তি চাই নিজৰ সংগঠন শক্তিশালী কৰিবৰ কাৰণে যি ধৰণৰ কাৰ্যকলাপ ল'ব লাগে এতিয়া পঞ্চায়ত ইলেকশ্যন আহি আছে পাহাৰত বাৰু নাই পঞ্চায়ততো আমি সিদ্ধান্ত লৈছোঁ যে আমি কোনো জিলা কংগ্ৰেছক কোনো ধৰণৰ হস্তক্ষেপ নকৰোঁ টিকেট এইবাৰ APCCলৈ কোনো যাতে আহিবলগীয়া নহয় দৰ্খাস্ত নাহে আগতে জিলা পৰিষদৰ টিকেট APCCত হয় ইতিমধ্যে মই কথা ঘোষণা কৰি থৈছোঁ যে পঞ্চায়ত ইলেকশ্যনো আমি সমস্ত পাৱাৰ জিলা কংগ্ৰেছক দিম কাউন্সিলত আপোনালোকে সুধিব পাৰে কাউন্সিলত ইয়াত যিসকলে টিকেট পাইছে ডিমা হাজাৰৰ দিনত টিকেট পাইছে আমি হস্তক্ষেপ কৰা নাই আমি অবজাৰ্ভাৰ ৰাখোঁ এজন নিৰীক্ষক আমি ৰাখোঁ যাতে আমাৰ জিলা কংগ্ৰেছৰ মাজত বুজাবুজি কৰিবৰ কাৰণে কোঅৰ্ডিনেশ্যনৰ কাৰণে কিন্তু আমি জিলাবিলাকক এতিয়া ক্ষমতা দি আছোঁ সাংগঠনিকভাৱে প্ৰশাসনিকভাৱে তেখেতসকলে গোটেই দায়িত্বটো ল'ব জ্যেষ্ঠ কংগ্ৰেছ নেতা সিং তেৰাম ডাঙৰীয়াক কৈছোঁ কাৰণ এতিয়া ইলেকশ্যন কাউণ্টিঙৰ আগলৈকে অলপ বাকী মানুহবিলাকো বিজি হৈ আছে টেনশ্যনো আছে সেইকাৰণে মই সিং তেৰাম ডাঙৰীয়াক কৈছোঁ এদিন আহি আমাৰ জিলা কংগ্ৰেছত সকলো ইয়াৰ জ্যেষ্ঠ নেতাৰ সৈতে বহি সকলোৱে যিটো পৰামৰ্শ দিব সেই পৰামৰ্শকে আমি APCC কোনো ভিউ নিদিওঁ ইয়াৰ কাৰ্বি আংলঙত জিলা কংগ্ৰেছে যি পৰামৰ্শ দিব সেই পৰামৰ্শ মতেই আমি জিলা সভাপতিজন নিযুক্তি দিম শেষতে এবাৰ গুৱাহাটী ইলেকশ্যনত মই জয় পৰাজয়টো এতিয়াই নকওঁ আমিতো আশাবাদী বিশেষকৈ বুদ্ধিজীৱী সাংস্কৃতিক জগতৰ যিসকল কাণ্ডাৰী সেইসকলে সভা পাতিছে মাইক্ৰফোনত ভাষণ দিছে যে কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰক ভোট দিব লাগে পেপাৰৰ ইডিটৰ সাংবাদিক চিনেমা এক্টৰ এক্ট্ৰেছ লিখক সাহিত্যিক বুদ্ধিজীৱী এইসকলৰ সমৰ্থন ভোটটো চবৰে সমান ভোট DC ভোট হওক চকীদাৰৰ ভোট হওক প্ৰিন্সিপালৰ ভোট হওক ছাত্ৰ ছাত্ৰীৰ ভোট হওক ভোটৰ মূল্য একে কিন্তু মুকলিমূৰীয়াকৈ গুৱাহাটী প্ৰাৰ্থীগৰাকীক যিধৰণে গুৱাহাটীবাসীয়ে সমৰ্থন দিছে সেইটো আমাৰ কাৰণে এটা ডাঙৰ যোগাত্মক দিশ কাৰ্বি আংলঙৰ ক্ষেত্ৰত তুলিৰাম ৰংহাং ডাঙৰীয়াৰ নিজস্ব উন্নয়ন যথেষ্ট হৈছে কাৰ্বি আংলঙৰ যদি উন্নয়ন হৈছে ইয়াত ঠিকাদাৰে বিলেই নাপায় ইয়াত ঠিকাদাৰবিলাকে যদি কাম কৰিছে কাম যদি হৈছে তে ঠিকাদাৰে কিয় বিল পোৱা মানে ছিংগুল উইণ্ড' ছিষ্টেম ডাবল উইণ্ড' ছিষ্টেম এতিয়া কাৰ্বি আংলঙৰ 200জন মানুহে পিকনিক খাবলৈ বিদেশলৈ যাবলৈ ওলাইছে চৰকাৰী খৰচত 200জন মানুহে চৰকাৰী খৰচত ভিয়েটনামত পিকনিক খাবলৈ যাব কিন্তু ইয়াত যিবিলাক মানুহে ৰাস্তা পদূলি অনুষ্ঠান প্ৰতিষ্ঠানত কাম কৰি আছে তেওঁলোকক বিল দিব পৰা নাই তাৰমানে লুটপাট যদি নহ'লেহেঁতেন
কাম কৰা অৰিজিনেল মানুহখিনিয়ে বিল কিয় নাপায় আপুনি আৰু তুলিয়াম ৰঙাঙতে এনেকুৱা ওলাই আছে যে এতিয়া হেলিপেড বনি আছে এজন মানুহে ওপৰত আকাশত উৰিবৰ কাৰণে যদি হেলিপেড হয় সেইটোকে যদি উন্নয়ন বুজায় তে সাধাৰণ মানুহখিনিৰ কথা কোনে চিন্তা কৰিব আৰু আজি আমিতো টকা পইচা ইলেকশ্যনত খৰচ কৰিব পৰা নাই আমাৰ যি টকা পইচা APCC আছিলে চিল হৈ গ'ল আমি কেণ্ডিডেটক একো সহায় কৰিব পৰা নাই তাৰ পাছতো ইয়াত কংগ্ৰেছ কৰ্মীৰ যিটো উৎসাহ আৰু যি ধৰণৰ ৰাইজৰ আমাৰ প্ৰতি যিটো সমৰ্থন এইটোৱে প্ৰমাণ কৰে যে বৰ্তমানৰ CEM জনৰ প্ৰতি মানুহ কিমান বিতুষ্ট হৈছে তেওঁৰ কৰ্মকাণ্ড ভ্ৰষ্টাচাৰ দুৰ্নীতিৰ বিৰুদ্ধে মানুহে বেলট বাকচত জয়ৰাম ৰিংলেঙক সমৰ্থন কৰি পেলাই যে মৌন প্ৰতিবাদ কৰিছে সেইটো কিন্তু এই ইলেকশ্যনত ৰাইজে দেখুৱাইছে Nang litum kelang bom lake malong news 24/7 hampang aparman klar da kabirta.